ইয়াত দোকানৰ একদম জাগান চলি আছে এতিয়া ফোক দিয়াৰ কাৰণে দোকান দিয়া হ'ব বাকি এটা মানুহবিলাক সব ইয়াতে আছে আৰু পূৰ্ণিমাৰ দিনাখন পানীটো আমাৰ ইয়াতে পশ্চিমবংগত গংগা মোহনাত উদ্ধমুখে সেই সময়ত অৰ্থাৎ ৰাতি দেখিবলৈ পাব লাগিব ভৱিষ্যত এইটো বিশেষভাৱে ইয়াতে মানে সত্ৰাধিকাৰ আছে তেখেতে ভাষণ দি আছে গান গাব বোলে এতিয়া আজি নাগাওঁ গাই দে এটা গান কাইলৈ গাম ঠিক আছে এচাক আমাৰ টিম যুৱক তুৰন্ত যুৱক আমাৰ লগত নিতু দাদা চাফাই অভিযান কৰি আহিলোঁ অলপ লেতেৰা সুন্দৰ এটা আপোনাৰ অনুভৱটো কৰি দিয়ক দাদা কেনেকুৱা মোৰ ভালে লাগিল কথাবিলাক মনোযোগ দি শুনিছোঁ সুন্দৰ সত্ৰাধিকাৰৰ এতিয়া ৰাতি হৈছে কলা হৈছে দেখা মানে কালি একদম মন লগ পাম Hey guys, welcome back to my YouTube channel. আকৌ নেক্সট ভিডিঅ' আপোনালোকৰ মাজত তো পিছফালে দেখা পাইছে আপোনালোকে তো আজি হ'ল ফৌকদিয়া আমাৰ ৰাখাৰ বাগৰ থানৰ আজি ফৌকদিয়া আজি হ'ল ৰবিবাৰ তো আজি ফৌকদিয়া বুলিকে মানে ঘৰৰ পৰা চাক্য নহ'লেও মানে বহুত নইজ হৈছিলে সেইটো কাৰণে গানৰ কপিৰাইট ক্লেমৰ মানে থকা না সম্ভৱ না সেইটো কাৰণে তো বাকী চাওক আমাৰ ভাইটি লগন টিকলা দা চেৰাবাৰী কেনেকুৱা মজা একদম আপুনি দাদা একদম না একদম তুমি দোকান দিছা নেকি এই ছাতি কিমান দিয়ে দিছে 30 টাকা প্লেট ঠিক আছে বাকী ছাতিটো মই পুৱা সেইকাৰণে দি দিছোঁ মানে ডাঙৰ ছাতি দিছোঁ এই ডাঙৰ ছাতিটো পুৱা সেইকাৰণে মই দি দিছোঁ তো এতিয়া দিব নালাগে একদম ছুটি পেটি মাৰি আহিছোঁ ছুটি কাৰণে পিন্ধিলি মানে মই পিন্ধিব নাজানো মানে একচুৱেলি মোৰ নাজানো বাৰু মোক মামাই পিন্ধি দিছে সেইটো কাৰণে নটি একদম পুৰা সম্পূৰ্ণ নটি একদম তো যাগে লগ পইচা কৰি কেনেকুৱা আছা তো বেয়া বিকল লাগিছে কামত একদম বঢ়িয়া চব যাই আছো এইবিলাক উচ্চা উচ্চা গমে নাপালো ভিডিঅ' এ চবৰে যাব তো গাইজ বৰ্তমান আছোঁ বৰদা ঘৰত মানে তাতে অলপ বাহিৰে আছোঁ চাহ পানী দিলোঁ বেঞ্চি যিবিলাক কৰি ঠিক কৰিলোঁ তো ব্লগটো কেনেকুৱা হৈছে আপোনালোকে সকলোৱে কমেণ্ট কৰি জনাব আৰু ভালকৈ মোক কোৱা হোৱা নাছিল মানে যোৱাকালি শনিবাৰে আছিল মানে আমাৰ সত্ৰাধিকাৰ মাতিছিল দুজন কথাবিলাক কিছুমান মানে অলপ জ্ঞান দেশৰ কথাবিলাক ক'লা তো ভালেই বাকী বাহিৰে বহুত মানুহ আছে তো গোপুৰৰ ওলোৱা নাছিলোঁ মানে হাতখন ডাঙৰ এনেকৈ দি দিব লাগিব আৰু এনেইতো গোপুৰৰ ৱাৰ্ড বহুত হয় সেইটো কাৰণে তো লগ পাই আছোঁ লাহে আপোনালোকৰ লগত
তো চাই লওক এবাৰ ধৈৰ্যৰে কাৰ্যসূচী বিশিষ্ট অতিথি বহুত টাইমৰ পৰা ৱেইট কৰিছিলোঁ বিশিষ্ট অতিথি কিন্তু এইমাত্ৰ আহিল বহুত ভাল লাগিল আপুনি আহিছে দাদা বহুত অশেষ ধন্যবাদ আপুনি যে আহিল ভাল লাগিল আৰু দাদা তুমি যে ইমান দোকানৰ ব্যস্ততাৰ মাজতে আপুনি দৈ চিৰাটো খাব আহিল ভাল লাগিল তো গ'লা জানে এই গ'লা নাই এই মিঠাই কি চেনিটো আছে খাই গ'লা বুলি চেনিটো চেনিটো খাই গ'লা পিছে মোৰ ৰূপটো কেনে আছে পিছে এই ৰূপটো কেনে আছে মোৰ এটা চিম্পল চৌকাত আপোনালোকক কৈছিলোঁ মানে ড্ৰোন শ্বটটো লওঁ বুলি কিন্তু ড্ৰোন শ্বটটো লোৱা নহ'ব মানে কি হ'ল এতিয়া নাহে তাৰমানে সেইটো কাৰণে ভাল বঢ়িয়া তো মানে নাম্বৰ নষ্ট হৈছে সেইটো কাৰণে ভালকৈ মানে পাব বাকী চমিতাক কৈছিলোঁ মই অহা কথা কিন্তু তেখেতে প্ৰব্লেমৰ কাৰণে নাহিব আৰু বাকী চব একদম ভিতৰত কামত লাগি গৈছে একদম বঢ়িয়াকৈ বঢ়িয়া বঢ়িয়া সুন্দৰ সুন্দৰ চৌকাত আহি গ'ল নিতুলৰ ঘৰত মানে আহি গ'লোঁ তাতে বহুত মানে নজ সেইটো কাৰণে ভালকৈ কোৱা পৰা নাছিলোঁ মানে কি ষ্ট'ৰ কিছু এতিয়া মানে মই দৰকাৰে কৈছিলোঁ আহিবলৈ কিন্তু কিবা এটা প্ৰব্লেম হৈ গ'ল মানে আজি সেইটো কাৰণে আহিব নোৱাৰিলে আৰু ড্ৰোন শ্বটটো মানে আপোনালোকে নাপাব ড্ৰোন শ্বটটো সেইটো কাৰণে অলপ দুখিত বাকী একো নাই বাকী এইবিলাক নাম চলিছে আৰু ময়ো ড্ৰোন ডিছপাৰ্টি কৰি থৈছোঁ যাম অলপ পিছত ভোগটো দিব তাৰপিছত দেখুৱাইছে আপোনালোকক মানুহৰ সমাগম কিমান তো লগ পাইছোঁ লাহে লাহে সুন্দর বঢ়িয়া কৰিবলৈ আহিছে গতিকে আমি আমাৰ চাচাৰ অঞ্জলি চৌধুৰী খুব কম সময় অনুভৱ কেনেকুৱা অনুভৱ মানে ইমান ধুনীয়া অনুভৱ হৈছে ইমান কিমান ধুনীয়া মানুহ হৈছে বহুত মানুহ হৈছে পৰিৱেশ মানুহ আজি নহয় এতিয়ালৈকে জীয়াই থাকোঁ নিশ্চয় এই মন্দিৰৰ প্ৰতি তো গাইজ গোটেই একদম মানুহ নহয় গ'ল এইপিনে জেনেৰেল চলাই কাৰণে মানে শব্দ উঠিছে বাকী একদম বঢ়িয়া ধন্যবাদ বঢ়িয়া তো বাকী মানুহ একদম নহয় গ'ল তো একদম চিয়াতে চব ব্যৱহাৰ কৰিছোঁ বঢ়িয়াকৈ বাকী মানে মানুহ বহুত হৈছিল মজা ৰূপ ভোগ কেনে হৈছিল পেচিন একদম মজা আৰু ৰূপে ভ্লগ বনাইছে বঢ়িয়া হা মই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লিংকটো থাকিব বা ডিলটো থাকিব এটা কৰিব বঢ়িয়া তো লগ পাইছোঁ দাদা আৰু লাষ্ট ক্লিপৰ মোৰ সহযোগী মানুহজন এইজন আহে এই যে মানুহ মোৰ লাষ্ট ক্লিপৰ সহযোগী কৰা বঢ়িয়া
মাংস একদম বঢ়িয়া। কেনেকুৱা অনুভৱ কেনেকুৱা? ভোগটো খাই কেনে পালে? বহুত ভাল লাগিছে। মানুহ কেনেহে বৰ্তমান? মানুহ বহুত মানুহ ভাল লাগিছে। এই বঢ়িয়া। শুভ কৰ্ম চবে আহে, চবে সহযোগ কৰে, সেইকাৰণে ভাল লাগে। কিন্তু এইবাৰ মানুহ বেছি হৈছে লকডাউনৰ মানুহ মাৰি থাকোঁ মানুহ এই লকডাউন যাবৰ হৈছে তোমাৰ এইবাৰ মানুহ বেছি হৈছে হ'বনে? বঢ়িয়া। হৌদা নাই মজা হৌদা ৰাখাল গোহাঘৰৰ ভোগ দিয়া হৈ গেল। তো গাইজ ভিডিওটো ইয়াতে সমাপ্ত কৰোঁ। ভিডিও ভাল লাগে লাইক শ্বেয়াৰ অকণ কৰি দিব। তো আজিলৈ বাই বাই গাইজ। তো আকৌ নেক্সট ভিডিঅ'ত লগ পাম এটা ভাল ধুনীয়া ব্লগৰ। তো আজি ইয়াৰ ৰাখাল গোসাঁইৰ আজি 141 সংখ্যক বাৰ্ষিক ভোগ দিয়া উদযাপন কৰিলে আজি। এইটো আমাৰ ঘৰ আগত মুখামুখি। তো আৰু সৌভাগ্য। তো লগ পাওঁ নেক্সট ব্লগত। আজিলৈ বাই বাই। তো গাইজ আশা কৰিলোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। তো যদি ভাল পালে লাইক শ্বেয়াৰ সকলোখিনি কৰি দিব। তো আজি বাই বাই গাইজ। চ' নেক্সট ভিডিঅ'ত লগ পাম আকৌ এটা ধুনীয়া ভিডিঅ'ৰ লগত। তো আজি ব্লগটো কেনেকুৱা হৈছে তোৰ কমেণ্ট কৰি জনাব। তো কিবা যদি ফুল বান্ধিছে তো তোৰ কমেণ্ট বক্সত কমেণ্ট কৰি দিব। লগত এটা লাইক কৰিব। যদি ভিডিঅ' ভাল লাগে এটা লাইক কৰিব। লগত চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই গাইজ।